हेलो गाइस, आज आम बनाबले लैसो चिकेन फ्राई। यार मैं चिकेन तो अलपमान बॉइल कर पानी पेलाई दिसो और इते आदा নহৰু केঁচা जलकिया मैं उरालत खुंदी लैसो। माने मिक्सार ग्राइंडर बेसि भालदरे माने पिसा जाए गतिके ভাল नालागे इमान एटा সেইকাৰণে অলপ অলপ এনেকুৱা হোৱাকে मैं खुंदी लैसो। और इतना आलू काटी लैसो, बिलाही दुटा और पियाज 4टा और 2टा तेजपात लै लैसो। এইখিনিটো मसला এতিয়া আমি বনাবলৈ स्टार्ट কৰিম। তেলখিনি বহাই দিছো, অলপ গৰম হওক। আমাৰ তেলখিনি গৰম হৈছে, এতিয়া আমি তেজপাত 2টা দি দিছো, লগতে ইয়াতে পিয়াজখিনি দি দিম। আমাৰ পিয়াজখিনি অলপ ভজা হৈ গৈছে, এতিয়া আমি মছলাখিনি ইয়াতে দি দিম, আদা নহৰু আৰু জলকীয়া। এতিয়া আমি ইয়াতে চিকেনখিনি দি দিম। লগতে বিলাহী আৰু আলু গোটেইখিনি দি দিলোঁ। এতিয়া আমি ইয়াতে নিমখ সোৱাদ অনুসৰি দিলোঁ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া, চিকেন মছলা অলপ আৰু কাশ্মীৰী পাউডাৰ অলপমান, চিলি পাউডাৰ। আৰু এতিয়া ভালদৰে লৰাই থাকিম এনেকৈ। এতিয়া আমি জুইটো কমাই অলপ সময় ঢাকি দিম। 10 মিনিট সময় মই এনেকৈ ঢাকি থৈছিলোঁ। এতিয়া চাওঁ ভালদৰে সিজিছে নে নাই। মাংসখিনি সিজিছে, এতিয়া আৰু অকণমান সময় ভাজিব লাগিব। অলপ জুইটো বঢ়াই দিলোঁ। আমাৰ মাংসখিনি ভালদৰে ভজা হৈ গৈছে, এতিয়া অকণমান পানী দিম, একদম অকণমান দিব। অকণমান পানী দিছোঁ ইয়াতে, আৰু গৰম মছলা অকণমান দি দিছোঁ। আৰু এতিয়া কাটি থোৱা ধনিয়া পাত দি দিলোঁ আৰু পানীখিনি শুকাবলৈ দিম। ভালদৰে লৰাই দিম আৰু পানীখিনি শুকাবলৈ দিম। আমাৰ চিকেনখিনি ভজা হৈ গৈছে, হৈ গ'ল, ধুনীয়া খাব পৰা হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ। हेलो गाइस, আজি बहुत সময় ৰখি খাব পাইছোঁ, বিৰাট ভোক লাগিছে দেই। দেখি খানাখিনি এনেকুৱা লাগিছে যেন ৰজাৰ খানা দিছে একদম। তাতে চাওকচোন, চিকেন ড্ৰাই ফ্ৰাই, দালি, তাৰপিছত ভাত, এই আচাৰ, ভোট জলকীয়া বহুত ভাল পাওঁ, নিমখ। খাই মই ৰ'ব নোৱাৰোঁ, খাই চাওঁ কেনেকুৱা লাগে। দালিটো নমাই ল'লোঁ, এটা হোল বনাই লওঁ। খাই চাওঁ, দালি গোন্ধটো বহুত ধুনীয়া হৈছে দেই। চিকেন একদম মুখত লাগি গৈছে। কি মচমচীয়া পিচ।
টেস্টি। দালিটো বহুত ধুনীয়া হৈছে। একদম মানে খানাটো চিম্পল, বেছি একো নাই। আমি সদায় খাওঁ, সকলোৱে খাওঁ, চিকেনটো খায়ে থাকোঁ, কিন্তু বহুত ধুনীয়া লাগিছে, বিৰাট টেষ্টি আছে। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাব নাপাহৰিব। প্লাছ আপোনাৰ এনেকুৱা খানা খাই কেনেকুৱা লাগে, ঘৰত ড্ৰাই ফ্ৰাই খাই আৰু এনেকুৱা খানা খাই কেনেকুৱা পায়, গোটেইখিনি বস্তু বিৱৰণ আমাৰ কমেণ্টত নিশ্চয় আপোনালোকে লিখি জনাই দিব। থেংক ইউ।